প্ৰডাক্টটো মই খাই পেলাই তাৰমানে শেষ হোৱাই নাই তথাপিতো তাৰমানে মই এতিয়া ভাল পাইছোঁ। নমস্কাৰ, JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ বিষয়ে জনোৱা হয়, লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয়। যদি চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। দাদা আপোনাৰ নামটো ক'বচোন। মোৰ নামটো মহন্ত দাস। জেগা আপোনাৰ এড্ৰেছটো? এড্ৰেছটো গোলাঘাট। হয়, আপোনাৰ কচুগাঁও ন? আপোনাৰ পেটৰ কেনেকুৱা প্ৰব্লেম হৈছিলে? পেটৰ মানে মোৰ পেটৰ বিষ আছিলে। হয়, বিষ মানে এনেকুৱা চিভিলত তাৰমানে ভৰ্তি হ'বলৈ যাবলগীয়া হৈছিল। হয়, তথাপিও তাৰমানে চিভিল নগ'লোঁ। তাৰ মুহূৰ্ততে মই গম পালোঁ এই প্ৰডাক্টটো বিষয়ে। আৰু প্ৰডাক্টটো আপুনি এবাৰ দেখাওকচোন। প্ৰডাক্টটো এইটো ন? এইটো আপোনাৰ চিয়ন নিউট্ৰি ইণ্ডিয়াৰ আপোনাৰ পিবাক। তো এই প্ৰডাক্টটো আপুনি ব্যৱহাৰ কৰি এতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিছে? এই প্ৰডাক্টটো মই খাই পেলাই তাৰমানে শেষ হোৱাই নাই। হয়, তথাপিতো তাৰমানে মই এতিয়া ভাল পাইছোঁ। বহুতখিনি আৰাম আহিছে ন? বহুতখিনি আৰাম হৈছে। তাৰমানে পেটৰ বিষটো এতিয়া কোনো নাইকিয়া নিচিনাই পাইছোঁ তাৰমানে। হয়, এতিয়া আপোনাৰ যেনেকুৱা এটা প্ৰব্লেম হৈ আছে, বেলেগ এজন মানুহৰ যদি তেনেকুৱা প্ৰব্লেম হয় তেওঁৰ কাৰণে আপুনি কি ক'ব এই ভিডিঅ'টোৰ যোগেদি? যে বস্তুটো ব্যৱহাৰ কৰি তেওঁ কি পাব? মইতো এইটো বস্তুটো তেওঁকো গ্ৰহণ কৰিবলৈ ক'ম। হয়, মানে আপুনি যেনেকৈ আপুনি ভাল পাইছে তেখেতো তেখেতকো তাৰমানে ভাল হ'ব বুলিয়ে মই ক'ম। হয়, ঠিক আছে। আপুনি আপোনাৰ নিজৰ বক্তব্য আমাৰ আগত দিয়াৰ কাৰণে ধন্যবাদ। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আপোনাৰ বা আপোনাৰ পৰিয়ালত এনে সমস্যা আছে তেন্তে কমেণ্ট কৰি